কালি ক'ত গৈছিলা তুমি কি হৈছিল কালি আমার ফ্রেন্ডর বার্থডে আছিল আমাক মাতিছে যে ইনভাইট কৰিছে তই আবি আমার বার্থডে পার্টিত ইনভাইট কৰি মই মানা কৰিছোঁ মই কৈছোঁ নহয় মোৰ গাটো বেয়া আছে এতিয়া মই নাযাওঁ কৈছে আহিব লাগিব তই নহ'লে কথা নাপাতিম তোৰ লগত পিছত আমি গৈছোঁ বাৰ্থডে পাৰ্টি গৈখিনি বাৰ্থডে পাৰ্টি যোৱাৰ পিছত আমি খোৱা কেক চেক কাটি খাইছোঁ খোৱাৰ পিছত বাহিৰত ওলাইছোঁ বাহিৰত ওলাইখিনি অলপমান গৈছিলোঁ কেইটামান ল'ৰা 20-30টামান ল'ৰাই আমাক ধৰিখিনি মাৰিছে একো কোৱা নাই ডাইৰেক্ট মাৰি আছে কৈছে যে তোৰ নাম কি মই কৈছোঁ মোৰ নাম মুজিবুৰ ৰহমান কয় তোৰ হিন্দু না মুছলিম মই কৈছোঁ মই মুছলিম বহুতে আমাক এনেকুৱা মাৰিছে পূৰা একদম ব্লাড শ্লাড পূৰা ওলাই দিছে পিছত ইয়াতে কৈছে যে মই ৰেষ্টুৰেণ্টৰ ভিতৰত কিবা ছোৱালী কিবা কিবি ৰেষ্টুৰেণ্টৰ ভিতৰত CCTV কেমেৰা আছে আপোনালোকে CCTV কেমেৰা চাই ল'ব আমি একো বেয়া কোনোবা একো কাম কৰা নাই বেয়া কিছু জাষ্ট বাৰ্থডে পাৰ্টি এটেণ্ড কৰিব আহিছোঁ আৰু এনেকুৱা কিয় মাৰিছে মোক মোৰ বাইটেক মাৰিছে আমাৰ ন্যায় লাগে যদি আমি কিবা কৰোঁ আমাক শাস্তি দিব আৰু যদি নকৰোঁ আমাক ন্যায় লাগে আমাক এনেকুৱা কিয় মাৰিছে ইয়াতে মাৰিখিনি পূৰা 20-30টামান ল'ৰা মাৰি আমাক চাকি কৰিছে নাক ফটাই দিছে আৰু ইয়াত মাৰিছে আৰু কৈছে যে আমি বজৰং দলৰ পাৰ্টি বজৰং দল মুছলিমক মাৰি পেলাম চবেই মিলি মাৰিছে হেল্প খুজিছোঁ দাদা আমি একো কৰা নাই আমাক কিয় মাৰি আছে কয় তই মুছলিম তই মাৰ খা মৰ তই মৰ পানী খুজিছোঁ পানীও দিয়া নাই আমাক তেনেকুৱা মাৰিছে আমাৰ ন্যায় লাগে আমাক এইটো চাই দিয়ক চাক এনেকুৱা অৱস্থা কৰিব পাৰে নেকি মানুহক চাক আমাৰ উচিত তদন্ত হ'ব লাগে প্ৰশাসনৰ ওচৰত আমাৰ এইটো দাবী উচিত তদন্ত হ'ব লাগে দোষীক শাস্তি পাব লাগে এইটোৱে আমাৰ দাবী কি হৈছে কালি তোমাৰ লগত কালি আমালোকে পাৰ্টিটো এটেণ্ড কৰিবলৈ গৈছিলোঁ আৰু এতিয়া আমালোকে পাৰ্টিটো এটেণ্ড কৰি ওলাইছোঁ এতিয়া কিমান বজৰং দল পাৰ্টিৰ ঘৰ কিমানটা আছিল আজি আমাক সুধিছে